হেল্ল' গাইজ, কি খবৰ? সকলো ভালে আছে? যিহেতু আজি আমি এতিয়া অৰুপাৰো মই এনেকৈ গৈ আছোঁ বলবম। এতিয়া আমি সোমাব লাগিব তেল ডিপুত, যিহেতু আমাৰ স্কুটিখনত পেট পূজাটো আমি কৰি ল'লোঁ। আৰু এয়া অৰুপাৰো মই এনেকৈ গৈ পেলাই আহি আছোঁ। এইজন চাওক আমাৰ অৰূপ ভাই, আৰু এয়া আমি গৈ আছোঁ। এতিয়া আমাক জুচ আৰু লগতে এয়া খিচি বনাই আছে। আমি ইয়াৰ মন্দিৰৰ ভিতৰত সোমালোহি, আহি পেলাই ইয়াতে তেল চাকি বন্তি ইয়াতে ল'ব পাৰিব। আৰু ইয়াতে আপোনালোকে ধুনীয়াকৈ আহি পেলাই ইয়াতে অলপ জীয়াব পাৰিবহি। আৰু চাওকচোন, এয়া মন্দিৰ ভিতৰত বহুত ভাল লাগিলে। এনেকৈ ইয়াতে আপোনালোকে ধুনীয়াকৈ সেৱা কৰিব পাৰিবহি। ইয়াতে চাকি বন্তি ধূপ ধূনা ইয়াতে চব আপোনালোকে খালি লগাব পাৰিব। আৰু এয়া আছিলে আমাৰ জাগীৰ ৰোড নিজৰা পাহাৰ। আৰু চাওকচোন মানুহবিলাক কিমান হৈছে, ভক্তসকল আমাৰ হৰ হৰ মহাদেৱ। ঘৰলৈ আহি থাকোঁতে এনেকৈ ৰাস্তাতে খিচি দি আছিলে, আমি অলপ খালোঁ। খাই পেলাই এতিয়া আমি ঘৰলৈ উভতিলোঁ। আপোনালোকৰ ভিডিঅ' আনি থাকিম।